Hello guys, welcome to my YouTube channel. মই আজি কি বনাম আপোনালোকক দেখাম। এয়া হৈছে নামচিং। উকান মাছৰ মানে গুৰি দি বনোৱা হয় উকান মাছ আৰু এফালে মই আলু কলডিল ভাজিম। কলডিল অকমান আছিলে আৰু এইটোত মই নামচিং দি বিলাহী দি ভাজিম আৰু আদা নহৰু আৰু আপোনাৰ ইয়াত আছে জলকীয়া পেষ্ট। আজি আপোনালোকে স্পেচিয়েলি আমি নামচিং কেনেকৈ বনাই দিম সেইটোকে দেখাম আপোনালোকক। নামচিংটো ট্ৰাইবেল মানুহে খুব মানে ভাল পায় খাই আৰু কেনেকৈ বনাম আৰু এডোখৰত মই নামচিং থৈছোঁ, ইয়াত চাব পাৰে। মই নামচিং ভৰাই থৈছোঁ ঘৰৰ পৰা আনি, ইয়াতে ভৰাই থৈ দিছোঁ ধুনীয়াকৈ। চাওঁচোন আজি কেনেকৈ মই বনাব পাৰোঁ আপোনালোকক দেখাই যাম আৰু চাই যাব লাষ্টলৈকে ভিডিঅ'টো। ইফালে অলমষ্ট আমাৰ কেৰাহী গৰম হ'ল, ইফালে মই কলডিল আৰু আলুকেইটা ভাজি লওঁ। কলডিল আলুখিনি কলডিল অকণ আছিলে এডোখৰমান, সেইটোকে মই ভাজিম। এতিয়া পাঁচফোৰণ দিয়ে ভাজিম আৰু পাঁচফোৰণ কেইটামান লগাইছোঁ। লগাই মেলি এতিয়া মই কলডিলখিনি লগাওঁ, আলু কলডিলখিনি এনেকৈ লগালোঁ। লগাই মেলি নৰ্মেলকৈ এইটো এনেই ভাজিটো মই দেখাইছোঁ আপোনালোকক। মেইন মানে ৰেচিপি বুলি ক'লে নামচিং ভাজি। নামচিংটোকে মই ভালকৈ আপোনালোকক কৈ দিম। তো এনেকৈ অকণমান ফ্ৰাই কৰিলোঁ আৰু ফ্ৰাই কৰি অকণমান ঢাকি থৈ দিব লাগিব। ইয়াত আদা হালধি অকণমান, ঘৰৰ হালধি আৰু যে ইফালে আপোনাৰ জলকীয়া, গুড়ি জলকীয়া সেইটো নিজৰ অকণমান দিছোঁ। ইফালে ধুনীয়াকৈ দি ল'ব আৰু আপোনাৰ মই ইয়াত নিমখ অকণমান এড কৰিছোঁ। নিমখ দি দিব আপোনালোকে যিমান খায়। হৈ গ'ল, এইটো মিক্স কৰি দিব ভালকৈ, ধুনীয়াকৈ মিক্স কৰি পিনি আপোনালোকে ঢাকনটো মাৰি পিনি 15 মিনিটমান থৈ দিব ঢাকি পিনি। ধুনীয়াকৈ মিক্স হোৱাৰ পিছত এতিয়া অকণমান ঢাকি দিওঁ। ঢাকি এতিয়া উলিয়ালোঁ চাওঁ ঢাকি। এতিয়া অকণমান আধা ভাজা হৈ গৈছে ভাজিটো, আৰু অকণমান থ'ব লাগিব। ধুনীয়া হৈছে, খাবলৈ ধুনীয়া হ'ব। অকণমান সিজিছে আৰু এনেকৈ কোনে কোনে খাই প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগে খাই। মই খুবেই ভাল পাওঁ কলডিল আৰু এয়া আমাৰ নামচিং মেইন খানা আজিৰ নামচিং। আৰু ইফালে হৈ গৈছে আমাৰ কলডিল ভাজিটো হৈ গৈছে, উলিয়াব হ'ব আৰু এইটো চাওক কি ধুনীয়া হৈছে ভাজিটো। কলডিল খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুতেই ভাল আৰু কৰোণা ছিজনতো কলডিলবিলাক খাই থাকিব লাগে। কলডিল, কলমৌ এইবিলাক বহুতেই ভাল বস্তু হয়, খাই থাকিব লাগে আপোনালোকে। আৰু এতিয়া হৈ গ'ল, এইখিনি উলিয়াই ল'লোঁ। এইফালে চাওক কলডিল ভাজি ৰেডি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওঁ আমাক। আৰু ইফালে ইয়াতে মই যিটোত কলডিল ভাজিছিলোঁ এইখিনি কেৰাহীতে মই নামচিংখিনি বনাম। আৰু ইয়াত তেল দিব লাগিব, তেলটো দিব নামচিঙৰ কাৰণে অকণমান তেলটো সৰহকৈ দিব আপোনালোকে। নামচিঙত তেল সৰহকৈ দিলে ভাল লাগে, খাই ভাল লাগে। আৰু ইফালে তেলখিনি গৰম হোৱা নাই, ইফালে তেলখিনি গৰম হ'ল। আৰু এতিয়া আমি লগাম এইটো পেষ্টখিনি লগাম আগতীয়াকৈ। এইখিনি নামচিংখিনি নামচিং এনেকৈ বনাওঁ মই আপোনালোকক দেখাওঁ। এইখিনিও লগাম, বিলাহীখিনিও লগাম।
তেলখিনি অলমষ্ট গৰম হৈ গ'ল এইফালে পাঁচফোৰণ দি দিলোঁ আৰু এতিয়া ইফালে আদা নহৰু আৰু জলকীয়া পেষ্টখিনি দি দিলোঁ মই ইফালে দি দিব এনেকৈ দি দিব আৰু অকণমান লৰাই দি দিব এনেকৈ ভাজি ল'ব ধুনীয়াকৈ ভাজি ল'ব এনেকৈ ভাজি লৈ আপোনালোকে অকণমান ভাজি থাকিব এনেকৈ ইয়াতে হালধি দি দিব হালধি এইটো ঘৰৰ হালধি হয় বাৰু আৰু এইফালে জলকীয়া অকণমান কালাৰটোৰ কাৰণে দিছোঁ মই গুড়ি জলকীয়া এনেকৈ মিক্স কৰি ল'ব এতিয়া আৰু ধুনীয়াকৈ মিক্স কৰি ল'ব নিমখ লগাব পাহৰিছোঁ দেই নিমখ অকণ লগাই দিছোঁ ভালকৈ নিমখ লগাই ল'ব এনেকৈ নিমখ লগালোঁ আৰু এতিয়া বিলাহীখিনি লগাইছোঁ মই বিলাহীখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিব অকণমান টাইম ভাজি ল'ব লাগিব এইটো এনেকৈ ধুনীয়াকৈ লৰাই ভাজি দিব যাতে পেষ্টখিনিৰ লগত মিলি যায় বিলাহী আৰু বিলাহীখিনি সিজিব দিব লাগিব ভালকৈ আৰু এইফালে নামচিং আছে নামচিংখিনি মই আমি পিছত লগাম এইখিনি সিজিব দিব লাগিব আৰু অলমষ্ট অকণমান সিজিছে আৰু চাওক অকণমান ইফালে মই দিছোঁ ধনিয়া গুড়ি আৰু জিৰা গুড়ি অকণ দিছোঁ ইফালে অকণমান দি ল'ব আৰু নাই যদি নিদিব পাৰে আপোনালোকে দিব নালাগে দিব লাগে বুলি কথা নাই মই আছে কাৰণে দি দিছোঁ আৰু অকণমান এনেকৈ অকণমান ভাঙি দিব বিলাহীখিনি ধুনীয়াকৈ জিভাৰ পানীয়ে পৰি গৈছে আৰু খাবলৈ মন গৈছে আৰু মোৰ বনাই বঢ়িয়া লাগিছে চাওক এতিয়া ধুনীয়াকৈ বিলাহীখিনিৰ পৰা তেলখিনি ওলাব লৈছেগৈ আৰু এতিয়া তেলখিনি ওলাইছেগৈ আৰু বিলাহীৰ পৰা চাওক এতিয়া আমি নামচিংখিনি লগাব লাগিব চাওক এইটো নামচিংখিনি মই চুঙাত ভৰাই থৈ একচুৱেলি এইটো নামচিং মানুহৰ ঘৰত প্ৰায় থাকে নামচিং কেতিয়াবা খাব মন গ'লেও যিমানৰ ঘৰতো গ'লেও খাব পাৰিব লৈ আহিবও পাৰিব তো চাওক এনেকৈ মিলাই ল'ব নামচিংখিনি ধুনীয়াকৈ চাওক মিলি গৈছে বিলাহীৰ লগত মিক্স হৈ গ'ল নামচিংখিনি তো চাওক কি ধুনীয়াকৈ মিক্স হৈ গ'ল এনেকৈ মিক্স কৰি দিব তো চাওক ধুনীয়া গোন্ধ আহিছে কি খুচবু ধুনীয়া খাওঁ লাগিছেনে আপোনালোকৰ কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে আৰু এতিয়া আমাৰ ৰেডি ইফালে নামচিংখিনি চাওক উলিয়াইছোঁ নামচিঙৰ ভাজিটো চাওক কিমান ধুনীয়া কালাৰ ৱাও গোন্ধ মজা কাৰ নামচিং খাই ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব আৰু ইফালে কলডিল ভাজি আৰু আজি আমাৰ ৰেচিপি ইমানতে সামৰিছোঁ আৰু আপোনালোকে প্লিজ লাইক কৰিব